सेन्टार बेखौहाय बा फिथा हासुनाय हाबाफारि बे फिथा हासुनाय हाबाफारियावनो बाहागो लानो हानाय जोंनि बिटिआरनि मानगोनां इएम सार लोगोसे बारग' बिजनि समस्तिनि एमएलए सार लोगोसे बिजनी जिल्ला इउपिपिएलनि आफादगिरि नेहाथारि मंडल बिजेपिनि आफादगिरि लोगोसे चिरां जिल्ला महिला मोर्चानि जेनेरेल सेक्रेटारि बिथां आरो बिजनी जिल्ला वुमेन सेलनि नेहाथारि बिथां लोगोसे बिजेपि आरो इउपिपिएलनि गुबुन गुबुन बिबानगिरि नोंथांमोन दिनैनि जे बे फिथा हासुनाय हाबाफारिनि सिगाङावनो आलासि सिनायथि होनायजों लोगोसे बरायनाय हाबाफारि लानाय जादों बेनिखायनो गिबियावनो बरायग्रोनो थाखाय आङो जोंनि बिटिआरनि इएम मानगोनां धनन्जय बसुमतारी सारखौ आङो बरायना लागोनो थाखाय खावलायनाय जाबाय साबायखर थाबाय बेनि उनाव बरायनो आङो खावलायनो नागिरदों जोंनि बारग' बिजनी समस्तिनि एमएलए बिथांखौबो बरायना लानो थाखाय आं खावलायनाय जायो लोगोसे बेवहायनो बाहागो लानो हानाय बिजनी जिल्ला इउपिपिएलनि आफादगिरि अनेन बर' बिथांखौबो बरायना लानो थाखाय आं खावलायो बेनि उनाव सिनायथि होनो सिगांबावदों चिरां जिल्ला महिला मोर्चानि बिजेपिनि नेहाथारि मानगोनां ममता बिथांखौबो बरायनानै थाखाय खावलायनाय जाहैबाय आङो बरायनाय हाबाफारिखौ बेखिनियावनो दोनथ'बाय लोगोसे फिथा हासुनाय हाबाफारिखौ मावफुंनो थाखाय बिबुंथिनि गेजेरजों बेखेवनानै नर्मदा बरा बिथांखौ खावलायनाय जाहैबाय ইউপিপিএল আৰু বিজেপিৰ মহিলা শাখা বা মহিলা মোৰ্চাৰ বহু নেত্ৰী আছে গতিকে চিৰাং জিলাৰ মহিলা মোৰ্চাৰ সম্পাদিকা নৰ্মদা বৰুৱা ডাঙৰীয়ানীক আজি সেই 28 ভিচিডিচিৰ নলেজ চেণ্টাৰটো আধাৰিলা ফাউণ্ডেশ্যন ষ্ট'ন লি কৰাৰ কাৰণে মই তেখেতক অনুৰোধ কৰিলোঁ ধন্যবাদ নমস্কাৰ আটাইলৈ মোৰ প্ৰথমতে নমস্কাৰ আৰু মোৰ শাৰদীয় যিহেতু শাৰদীয় বতৰটো যোৱাই নাই গতিকে সকলোকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ আজিৰ এই ইমান এটা মহান শুভক্ষণত আমাৰ মাজত উপস্থিত আছে আমাৰ মানাহ চেৰফাং সমষ্টিৰ সন্মানীয় পাৰিষদ ধনঞ্জয় বসুমতাৰী মহোদয় আমাৰ মাজত উপস্থিত আছে আমাৰ এক্স এমএলএ সন্মানীয় কমল সিং নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ বিজেপিৰ মানাহ চেৰফাং মণ্ডলৰ সন্মানীয় সভাপতি পাপী তালুকদাৰ ডাঙৰীয়া আৰু লগতে বিজেপি আৰু ইউপিপিএলৰ দলৰ সকলো বিষয়ববীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি আজিৰ যে শুভক্ষণত মই আপোনালোকক বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে স্পেচিয়েলি মই ধনঞ্জয় দাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ কাৰণ ইমান এটা মানে আধাৰশিলা যিবিলাক স্থাপন কৰি আছে সঁচাকৈ তাত বহুত অভাৱ আৰু এই ভিতৰুৱা অঞ্চলত এইবিলাক হ'লে আমাৰ সংস্কৃতৰ বহুত উন্নত হ'ব আৰু মই অনুৰোধ জনাইছোঁ এনেকৈ যাতে ভিতৰুৱা অঞ্চলবিলাক আৰু বহুত পৰিৱৰ্তন হয় আগুৱাই যাওক আৰু আমাৰ যিখিনি সাধাৰণ ৰাইজ আছে সেইবিলাক মানুহৰ অভাৱ অভিযোগবোৰ দাদা পূৰণ কৰিব পাৰে বা আমিও সহযোগ কৰিম দুয়োটা দলে লগ লাগি গতিকে এইখিনি মই কৈ আপোনালোকৰ ওচৰত মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আধাৰশিলা স্থাপন কৰাৰ কাৰণে আগবাঢ়িছোঁ মহিলা ফার্স্ট
নাৰিকল ভঙা দি দিয়ক ফটো 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 স্পাইডি দিব নিব বেছি আৰু এটা ফটো মেন আর নাই গিলাকে পাইকারি করবে না